অকণ পঢ়িলা কুকুৰাডাক মাৰোঁতে উঠি পিনে পঢ়িলা মানে মনত থাকে উঠ মই এতিয়া নপঢ়োঁ ৰাতিপুৱাকে পঢ়িম ৰাতিপুৱা হ'ব আকৌ এতিয়া এইটো সময়ত উঠি পঢ়িলা মানেহে সকলো কথা মনত থাকে উঠ গোটেই ৰাতিটো নাযায় নোপোৱা লাগে বিজিটো বিষাই গ'লগৈ একে কাটিয়া শুওঁতে ডাঙৰ ছোৱালী উঠছনে বাৰু অকণমান সোনকালে উঠি কিতাপখন পঢ়োচোন নাই এই ল'ৰা ছোৱালীকেইটা যে এই মাজনী যে একদম বৰ ব্যৱহাৰ কৰি থাকে শুবলৈ শান্তি নিদিয়ে আৰু কি শুবলৈ শান্তি নিদিয়ে ৰাতিপুৱা বাৰু এতিয়া কুকুৰাডাক মাৰিলে এতিয়া উঠি কিতাপখন নপঢ়িলে বা কেতিয়া পঢ়িবি পৰীক্ষা আছে চাৰি খাবা উঠছনে বাৰু তই আগতে আমি কুকুৰাডাকতে উঠি কিমান কাম কৰোঁ কুকুৰাডাক মৰা মানে ৰাতিপুৱাই আৰু উঠছনে উঠ মই ইমানকৈ চাৰিব নোৱাৰোঁ দেই এই মাজনী পৰা একদম মানে বৰ খং উঠে আকৌ মই ৰাতিপুৱা পঢ়িম তহঁতৰ কথা নহ'ব নহয় উঠছ নাই মই উঠি যাবলৈ পালে নহয় একদম কাণে মই কোবামগৈ আকৌ গম পাবি আকৌ ৰাতি উঠি পঢ়াখন সমান হ'বই নাই ৰাতিপুৱা হোৱাৰ লগে লগে বায়ে বাংকৰ মাতখন ওলাব কাণ তহঁতৰ ইফালে যাব এইটো সময়ত পঢ়িলে একো মাত চাত নুশুনা ধুনীয়াকৈ মনত থাকে সেয়া কুকুৰা ডাক দি আছে শুনিছ নাই বাৰু পোহৰ হ'ব এতিয়া এই ছোৱালীকেইজনী ৰাতিয়ে কথা ক'লে নুশুনা হ'ল দেই এই কুকুৰাটো যে কেতিয়াবা মাৰি খাই পেলাব মন যায় মোৰ তহঁতক সেই জগাওঁতে পোহৰ হ'বলৈ নাই আৰু হ'ব এতিয়া মই ৰাতিপুৱাকৈ পঢ়িম বুলি কৈছোঁ নহয় কিবা ঐ ছোৱালী মোক বাই থাকিবি নে কিনো পৰীক্ষা পালেহি খবৰ আছেনে নাই হা একদম মাজনী যে নিজেও টোপনি নাযায় লোকক আমনি কৰি থাকিব মই উঠি যাবলৈ পালে মানে কাণে মই পানী ঢালিমগৈ এতিয়া মুখখন বাই থকা তহঁতৰ সু ওলাব এতিয়া পোহৰ হ'ব এতিয়া উঠছ নাই বাৰু হা এতিয়া শুবলৈ সময় আছেনে বাৰু পোহৰ হ'ব এতিয়া মানে তুমিনো ভণ্টিক কেলৈ নুঠানো মোক কৈ থাকা যে তাই সৰু ছোৱালী তাইৰ লগত কিহৰ বাগি বগীয়া কৰি থাকা তই ডাঙৰজনী হৈ পিনি ভালটো দেখালেহে তাই তাইৰ লগত পঢ়িব উঠিব মন যোৱা নাই বোলো হামিয়াই থাকিব নাহিবি দেই গোটেই ৰাতিটো শুই হেঁপাহ লগাই নি টোপনি ভগা নাই যদি মুখখন তিয়াই পানী অকণ লৈ পিনি মানে একদম শান্তি নাই মামনো উঠ বাই উঠিলে নপঢ়িবলৈ উঠ মা মই ৰাতিপুৱা পঢ়িম সেয়া এটা শুই আছে চাগে সেইটো বা ইয়াৰ পৰা কেনেকৈ চিঞৰ বাপেকটো ওচৰতে শুই থাকে ক'লো বোলো উঠাই দিবলৈ নাই বাপেকে কাণে নিদিয়ে নাকোটা শুই আছে চাগে উলিয়াই সোনকালে কিতাপ দিয়া তহঁতৰ একগেমবোৰ কৰি থাকোঁতে জগাওঁতে ৰাতিপুৱাবই হয় আগতে আমাক দেউতাই কুকুৰাত আগতে জকাই দিয়ে আমি একদম এমোন ধান খুন্দি একদম পোহৰ হোৱাৰ আগে আজৰি হৈও আকৌ ঘৰ চোতাল খাওঁ ৰাতিপুৱা আমি ইমান এলেহুৱা নাছিলোঁ দেই তহঁতৰ নিচিনা এইবোৰ কেনেকুৱা তেজ খোৱা ল'ৰা ছোৱালী হ'লেও পঢ়িছনে টোপনিয়ে আছ বাৰু হা কিতাপ উলিয়াইছোঁ বোলো ডাঙৰকৈ পঢ়ি যা মই শুনি যাব লাগিব আকৌ কিনো সপোনখন দেখোঁ আগ ৰাতিটো মানে সপোন নাপায় একদম টোপনিয়ে নহ'লে আৰু মাত শুনা নাই যে কি হ'ল আকৌ টোপনি গ'লি নে কি পঢ়ি আছোঁ বোলো ডাঙৰকৈ পঢ় বুলি কৈছোঁ নাই বাৰু মই মনে মুখৰ ভিতৰত পঢ়ি থাকিলে আকৌ টোপনি আহিবলৈ অঘাইটং ল'ৰা পঢ়া শালীত ভূতাৰাম ঘৰত মাতে ভটং ল'ৰা নহয় এলা পেচা বৰ অঘাইটং এদিন এখন ভটং বোপাই ঘটং কৰি হাতত এখনি পতং পেলালে গছৰ পৰা পৰি ঐ মা নাক বজাই আছে যে নাক বজাইছোঁ মই শুনি আছোঁ পঢ়ি যা ইমান ডাঙৰকৈ নাক বজাই আছে আকৌ নাই হোৱা বোলে এই চব ল'ৰা ছোৱালী মানে এই সোপা কৰি থাকোঁতে ৰাতিপুৱাই হ'লা ইমান সোনকালে চিঞৰি উঠাই একো লাভেই নহ'লে উঠনিৰ পৰা পঢ়িয়ে আছোঁ তুমিহে টোপনি গৈ আছা শুনা নাই কলং নদীৰ দলংখনত তলং ভলং কৰি জপং কৰে ভটং বোপাই দিয়ে পানীত পৰি উঠো আৰু দেই উঠ বুলি কৈছোঁ নাই এই সোপা বৰ ঘেকেটা খোৱা ল'ৰা ছোৱালী হ'লেও এচাৰি আনিমগৈ এতিয়া মই বাহিৰৰ পৰা উঠিছোঁ বোলো মাজনী যে বৰ কিবা আকৌ তোমাৰ টোপনি নধৰে বুলি আমাকো শুবলৈ নিদিয়া কাইলৈ পৰহিলে পৰীক্ষা এই ৰাতিপুৱা আমাৰ সোনকালে উঠি যদি কিতাপ নপঢ় দিনটোতো তলকৈ ঘূৰিবলৈ আছেই দুইজনী ডাঙৰকৈ কিতাপ পঢ় মই বাহিৰলৈকে শুনিব লাগিব লগনাকেইটা খোলা আছে যে এই মানুহটোক যে কৈ নোৱাৰিছোঁ আৰু সদায় কওঁ হোৱাৰ আগত বোলো চাৰি কাণ মাৰি পিনি বাৰীখন চাব জপনা চপনা খোলা আছে নেকি নঙলা খোলা আছে খবৰ নাই সেই ৰাতি গৰু চৰু সোমাই যদি তহিলং কৰিলে কি হৈছিল বাৰু এই মানুহটোক যে মই সঁচাকৈ কৈ নোৱাৰিছোঁ আৰু পাই হেৰি উঠিছে নে এইখন তোৰ কালি বাহিৰতে থাকিলে দেখিছেনে বাৰু এইখন এই ল'ৰা ছোৱালীখনক কৈও নোৱাৰোঁ দেই চব একেই হ'ল আৰু ইমান ক'লোঁ সন্ধিয়া হোৱা আগে বয় বস্তু কি আছে ভৰাবি নাই সিহঁতৰ ঠাণ্ডা নাই গোটেই গৰু সোমাই গোটেই খেৰ সোপা শেষ কৰিলে গোটেই খেৰখন খান কৰিলে উঠি যায় নাই বাৰু গোটেই গৰু সোমাই তহিলং কৰিলে গোটেই বাৰীখন খচি পেলালে একো গছ পুলি এটা নাই গোটেইখন টপা কৰিলে এই ৰাতিপুৱা এইখন সঁচাকে দেই
এই চব গৰু মানে উঠাই কেলে নোৱাৰো ইমান ক'লো বোলো ৰঙালাও মাৰিলে না চাউলটো যাওঁ নাই এবাৰ মানে কাণ হানি দিলে মোৰ কথা আজি গৰু সোমাই কেনেকৈ গোটেই বাৰীখন খুচি পেলালে মোৰ একদম খং উঠি আছে আজি পিছে আমাৰ ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিলে বাৰু যদি ভাল লাগিলে তেতিয়াহ'লে প্লিজ লাইক কৰি দিব ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু নতুন নতুন ভিডিঅ'সমূহ চাই থাকিবৰ কাৰণে